বিশ্বৰ গোটেই দেশবিলাকে যে ট্ৰেড কৰি আছে মানে বিজনেছ কৰি আছে, এইটো দেশৰ লগত যে বিজনেছ কৰি আছে, ডলাৰত কিয় কৰি আছে? যাৰ যাৰ নিজৰ কাৰেঞ্চিত কিয় নকৰে? চাওক, ইণ্ডিয়াই দুদিন আগত ৰাছিয়াৰ পৰা S-400 কিনিছিলে, চবে গম পায়। তো ইণ্ডিয়াৰ কাৰেঞ্চিও ডলাৰ নহয়, ৰাছিয়াৰ কাৰেঞ্চিও ডলাৰ নহয়, তেতিয়াহ'লে ডলাৰত কিয় কিনা বেচা কৰি আছে? গোটেইখিনি গম পাব, গোটেইখিনি বুজি পাব। বলক ভিডিঅ'টো আৰম্ভ কৰো। চাওক, প্ৰথমত কি চিষ্টেম আছিলে? এটা বাৰ্টাৰ চিষ্টেম আছিলে, তাৰমানে বিনিময় চিষ্টেম আছিলে। হা, এই বিনিময়টো যেতিয়া অলপমান আপগ্ৰেড হ'ল, তেতিয়া বন্ড চিষ্টেম আহিলে। মানে আপুনি যদি 10,000 টকাৰ সোণ যদি জমা ৰাখে, তেতিয়াহ'লে আপোনাক 10,000 টকাৰ এটা বন্ড দিয়া হ'ব, আৰু এই বন্ড লৈ কিনে আপুনি বেপাৰ বাণিজ্য কৰিব পাৰিব। আৰু তাৰ পিছত যেতিয়া চালে যে এই চিষ্টেমটো ডাঙৰ হৈ গৈ থাকিল, তেতিয়া গোটেই দেশবিলাকে আমেৰিকাৰ তাত এই সোণবোৰ ৰাখা কৰিলে। কাৰণ আমেৰিকা আছিল সুৰক্ষিত দেশ, কাৰণ তেতিয়া বিশ্বযুদ্ধৰ সময়, আৰু আমেৰিকাই এই সোণৰ বিপৰীতে বন্ড দি দিছিলে। প্ৰথম আৰু বিশ্বযুদ্ধ যেতিয়া হৈছিলে, তেতিয়াও বহুত সোণ আমেৰিকাক দিছিলে আৰু তাৰ বিপৰীতে বন্ড দি দিছিলে। কিন্তু বন্ডৰ এটা নিয়ম আছিলে যে আমি যেতিয়া সোণবোৰ খুজিব যাম, তেতিয়া আমাক সোণবোৰ দিব লাগিব। আৰু এই বন্ড দি কেনে বিশ্বত বেপাৰ বাণিজ্য চলি আছিলে। কিবা বস্তু কিনিব লাগিলে বন্ড দি দিছিলে, আকৌ এখেতক যদি কিবা বস্তু কিনিব লাগে আৰু এখেতক বন্ডটো দি দিছিলে। এনেকুৱাকে মানে বন্ডৰ এক্সচেঞ্জ হৈ আছিলে। বহুত কম দেশ আছিল যিয়ে নেকি বন্ড দি কেনে সোণ লৈ আহিছিলে আমেৰিকাৰ পৰা, খুব কম দেশ আছিলে। তাৰ পিছত আমেৰিকা চালে যে চব দেশবিলাকে দেখোন আমাক সুৰক্ষিত বুলি মানি লৈছে, কোনো সোণ নলয়ে, চবে এই বন্ড লৈ কেনে বেপাৰ বাণিজ্য কৰি আছে। যদিও কোনো সৰু সুৰা মানুহে যদি গ'ল্ড ল'ব যায় আমেৰিকাৰ পৰা, এখেতক কি কয়? বন্ড লৈ কেনে বেপাৰ বাণিজ্য কৰি থাকক, যেতিয়া জমা হ'ব, বাল্কত জমা হ'ব বন্ডখিনি, তেতিয়া আমাৰ পৰা গ'ল্ডখিনি লৈ যাব। আৰু গোটেই দেশবোৰত এই বন্ড দি কেনে ট্ৰেড চলি আছিলে, কাৰণ আমেৰিকান বন্ডৰ ভেলু আছিলে। গোটেই দেশবোৰত এই বন্ড চলি গৈছিলে। তাৰে পিছত একদিন এনেকুৱা এটা দিন আহে, আমেৰিকা কয় যে আজিৰ পৰা সোণ চোন দিয়া নহয়, এই লওক ডলাৰ, আৰু ডলাৰত যি কৰাৰ আছে কৰক। আৰু আমেৰিকাই সেই সোণবোৰ চব খাই পেলালে। কাৰণ আমেৰিকা আছিল পাৱাৰ, নিউক্লিয়াৰ পাৱাৰ আছিল আমেৰিকা তাত, কাৰো একো সাহসে নহল যে কিবা কব। আৰু তাৰে পিছৰ পৰা আজিলৈকে এই ডলাৰৰে প্ৰচলন চলি আছে। কিবা কাৰণত যদি ডলাৰৰ ভেলু কমি যায়, গোটেই দেশবোৰ আমেৰিকাত গৈ কিনে উঠিব যে ল ডলাৰ আৰু মোক ঘূৰাই দে মোৰ সোণ। আৰু তাৰে কাৰণে কোনোবা দেশে যদি কৈছে যে মই ডলাৰ নচলাও, মিছাইল, টেংক, নিউক্লিয়াৰ টপ, টেংক যিমান আছে চব মাৰি দিব, যাতে ডলাৰৰ ভেলু কমি নাযায়। সাদ্দাম হুছেইন ইৰাকৰ প্ৰেচিডেন্ট আছিলে, ডলাৰ নালাগে বুলি কৈছিলে, বৰবাদ কৰি দিছে। আফগানিস্তানে ডলাৰ নালাগে বুলি কৈছিলে, বৰবাদ কৰি দিছে। লিবিয়া ডলাৰ নালাগে বুলি কৈছিলে, বৰবাদ কৰি দিছে। সিৰিয়া ডলাৰ নালাগে বুলি কৈছিলে, বৰবাদ কৰি দিছে পুৰা। কাৰণ কোনো দেশে যদি ডলাৰ ল'ব মানা কৰে, ডলাৰৰ ভেলু কমিব, আৰু ডলাৰৰ ভেলু কমা মানে আমেৰিকা বৰবাদ হৈ যাব। কাৰণ আমেৰিকাই সোণখিনি ঘূৰাই দিব নোৱাৰিব আৰু ডিফল্টাৰ ঘোষিত হৈ যাব। তো যি নহওক, যদি কোনো দেশে যদি কৈছে ডলাৰ নলও, সেই দেশক আমেৰিকাই বৰবাদ কৰিহে এৰিব। 2005-06 চনত কিছুমান দেশে চিন্তা কৰিলে যে এই ডলাৰক কিবা নহয় কিবা এটা কৰিব লাগিব। তাৰে ভিতৰত চাইনাই এটা ষ্ট্ৰেটেজি লৈ আহে। আচ্ছা, এই ষ্ট্ৰেটেজিৰ বিষয়ে যদি মই এতিয়া ক'ব যাওঁ, তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। আপোনালোকে এই ষ্ট্ৰেটেজিৰ বিষয়ে নেক্সট ভিডিঅ'ত পাব। তাৰে কাৰণে আপুনি চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে ভিডিঅ'টো অহাৰ লগে লগে আপুনি নটিফিকেশ্যন পায়। তো আজিলৈকে ইমানে। নমস্কাৰ, ধন্যবাদ, জয় আই অসম।